हेलो एवरीवन स्वागतम जनाइছোঁ ৰণৰ বিজনৰ আন এটি ভিডিঅ'লৈ। এয়া হৈছে পিঠাগুড়ি আৰু সান্দহগুড়ি। এয়া মেলত খুন্দাই আনিছে মায়ে আৰু ইফালে নাস্তাও বনাইছে কাটাকলি। মই যিহেতু ঘৰলৈ যামগৈ সেইকাৰণে এইবোৰ মায়ে টোপোলা টাপলি ৰেডি কৰিছে। হেল্ল' নাস্তা পাতি বনাই হ'ল, তাৰপিছত এয়া ওলাইছোঁ যাবলৈ, মানুহ এঘৰত ভাত খাবলৈ মাতিছে। তাকে যাবলৈ ওলাইছোঁ। ৰণ অকণমান আগবাঢ়িলে, তাক লৈ লওঁগৈ। সি ওচৰৰে বাইদেউ এজনী ঘৰত আছে, তাক সিহঁতে উলিয়াই কৰি দিব, মই তাক তাৰপৰা ল'ম আৰু আব্বাৰ লগত বাইকত যাম। আগে মোক থৈ আহিব আব্বাই, বাবাকে মোকে, তাৰপিছত মাক নিবহি। চাই থাকক ব্লগটো। তাৰপাছত আমি এয়া আহি পালোঁ, বহি আছোঁ, ল'ৰাই পূৰা উৎপাত কৰি আছে ভাত খাবলৈ, ৰৈ আছোঁ আমি। তাৰপাছতেই এয়া নেক্সট ডে হয়, আমি ঘৰলৈ আহি আছোঁ। মানে মোক থ'বলৈ মা আব্বা ডাঙৰ বাবু আহিছে। এয়া আমি কঠীয়াতলি চাৰিআলি পাৰ হৈ আহিছোঁহে। তাৰপাছত আহি এয়া উৰিয়া গাঁও চকত ভাইটিক লগ পাবলৈ অকণমান ৰৈছোঁ। এয়া ভাইটি আহি পালে, সি ৰণক চাবৰ বাবে সেইখিনিতে ৰৈ আছিল ডিউটিৰ পৰা বাহিৰে। এয়া ৰণ তাৰ কোচলৈ গ'ল আৰু সি আহিবই খোজা নাছিল। মমায়েকৰ কোচৰ পৰা বাৰে বাৰে গাড়ীৰ দৰ্জা মাৰি দিবলৈ কয়। তাৰপিছত মায়ে এয়া কল লৈ আহিছিল ঘৰৰ পৰা, পুতেকলৈ ৰাস্তাতে দিলে, চবেই এটা এটা খালোঁ। তাৰপিছত অকণমান কথা বতৰা পাতি ভাইটি যাবলৈ ওলাল। আমিও গুচি আহিলোঁ দলগাঁৱলৈ। তাৰপিছতে আহি পালোঁ, আহি পাই চাহ তাহ খোৱা হ'ল। তাৰপিছত অলপ অলপকৈ ইটো সিটো বস্তু সামৰি আছোঁ ফাকে ফুকে। চাহ তাহ খাই চব বহি আছে। বৌয়ে যিহেতু ভাত পানী সকলো কৰিয়ে ৰাখিছে, তাৰ মাজতে মই এয়া বেগবোৰ সামৰি আছোঁ। তাৰপিছতে দুপৰীয়া খাই বৈ উঠি মাহঁত যাবলৈ ওলাল। মাহঁত যাব এতিয়া বাৰ ঘৰলৈ, তাইৰ ঘৰত বিয়া আছে, ভিনদেউৰ ভতিজাকৰ বিয়া, গতিকে তেওঁলোক তালৈ যাবগৈ বাহিৰে বাহিৰে। তাৰপাছত আমি আহিলোঁ, ল'ৰা শুলে অলপ সময়, ময়ো শুলোঁ। শুই উঠি তাৰ কাপোৰ কানিবোৰ এইবোৰ চিজিল কৰোঁ বুলি ভাবিলোঁ। হৈ গ'ল তাৰখিনি গোটেইখিনি চিজিল কৰি, সি শুই থাকোঁতেই মই কৰি আজৰি হ'লোঁ। খালি মোৰ বেগটোহে বাকী আছে, এইখিনি এয়া চব ধুই আনিছোঁ মই, খালি ভৰাব লাগে। ক'লৈ যোৱা আগবাঢ়ি ৰাতিপুৱা ষ্টাইল কৰি চকু ফুলি আছে, শোৱাৰ পৰা উঠিব পৰা নাই। গোটৰ ফটো উঠিব লাগে, বৃক্ষৰোপণৰ, তাৰ কাৰণে ৰেডি হৈ আছোঁ। ইফালে আমাৰ বৌ ৰেডি হৈছে। তাৰপাছতে আমি হেনা লগাবলৈ আহিছোঁ। এয়া ৰাজস্থানী হেনা, তাতে এটা কফি পেকেট দি দিছে, হেনাখিনি বৌয়ে মিলাই আছে। কফি পেকেট এটা দিছে, এইখিনি চাহপাত পানী উতলাই ৰাখিছে। ইফালে এল'ভেৰা অলপ উলিয়াই লৈছে, এটা ডিম দি দিছে তাতে। এতিয়া এল'ভেৰাখিনি মিক্সিত মাৰি লৈ তাতে এড কৰি দিছে আৰু গোটেইখিনি খুব ভালদৰে মিক্স কৰি লৈছে। আৰু এই চাহপাত পানী উতলাই যে ৰাখিছিল, চাহপাতটো চাকি পানীখিনি তাতে দি খুব ধুনীয়াকৈ মিক্স কৰি লৈছে। আমাৰ হেনা ৰেডি, আম্মাজানে বৌক লগাই দিছে, তাৰপিছত মোকো লগাই দিলে আম্মাজানে। এয়া আমি লগাই ল'লোঁ হেনা। তাৰপিছত এয়া বিশ্বকৰ্মা পূজা বুলি ছোৱালীয়ে চাইকেলখন ধুইছে, ধুই আগফালে থৈ ফুল লগাইছে আৰু ল'ৰা ছোৱালী দুইটাকে ৰিস্পাৰ লগত দি পঠাইছোঁ আবেলি সময় অকণমান শুওঁ বুলি। হা এয়া সন্ধিয়াৰ সময়, মগৰিবৰ বাদত এয়া আমি ওলাই আহিছোঁ অকণমান মামাহঁতৰ ঘৰলৈ। এয়া কথা পাতি আছোঁ আমি বহি। তাৰপাছতে মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ। ব্লগটো এনেদৰেই সামৰি দিওঁ। আজিৰ ব্লগটো বিশেষ একো নাই দেখুৱাব লগা, তথাপিও আপোনালোকে ৰণক মৰম দিব বুলি আশা কৰিলোঁ। আজিলৈ ব্লগটো ইমানেই। আশা কৰোঁ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে আহিছোঁ, বাই বাই।